জয় হিন্দ দোস্ত আপোনাৰ মাজলৈ আৰু এটা নতুন জবৰ আপডেট লৈ আহিছোঁ। অইল ইণ্ডিয়া ফালৰ পৰা নতুনকৈ পদ মুকলি কৰা হৈছে আৰু ইয়াত কিমান কোৱালিফিকেশ্যন লাগিব, কিমান এজ লিমিট লাগিব, কিমান বয়সৰ সীমা, কোনসকল ল'ৰা ছোৱালীয়ে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব, ফুল ইনফৰ্মেশ্যন এই ভিডিঅ'টোৰ মাধ্যমে দিব বিচাৰিছে। যদিহে প্ৰথমবাৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব, যেতিয়া আমি নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে আগতীয়াকৈ আমাৰ ভিডিঅ'বোৰ পাবৰ কাৰণে। আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, স্কিপ নকৰাকৈ, তেতিয়াহে বুজি পাব। অইল ইণ্ডিয়া লিমিটেড, অইল ইণ্ডিয়া ৰিক্ৰুটমেণ্ট 2025 আৰু এই পদবোৰ আপোনালোকৰ ছিনিয়ৰ অফিচাৰ, ছুপাৰিনটেণ্ডিং ইঞ্জিনিয়াৰ কাৰণে এই পদবোৰ মুকলি কৰা হৈছে। যদি আপোনালোকে এই পদটোৰ কাৰণে ইণ্টাৰেষ্টিং হয় তেনেহ'লে এপ্লাইটো কৰি ল'ব। আপুনি ইয়াৰ লাষ্ট ডেট দিছে 26 ছেপ্টেম্বৰলৈকে লাষ্ট ডেট দিছে আৰু আপোনালোকে এপ্লাই কৰি ল'ব যদি আপোনালোকে ইণ্টাৰেষ্টিং হয়। তাৰপিছত আপোনালোকে চাব পাৰে অইল ইণ্ডিয়া ভেকেঞ্চি ডিটেইলছ। তাৰপিছত ইয়াত আপোনালোকৰ অৰ্গেনাইজেশ্যন নেম অইল ইণ্ডিয়া লিমিটেড, পোষ্ট ডিটেইলছ ছিনিয়ৰ অফিচাৰ এণ্ড ছুপাৰিনটেণ্ডিং ইঞ্জিনিয়াৰ কাৰণে এই পদবোৰ মুকলি কৰা হৈছে। টোটেল পোষ্ট আপোনালোকৰ 102টা আছে। আপোনালোকে চেলাৰী পাব 50,000 পৰা আপোনালোকে 2,20,000 টকালৈ পাৰ মান্থলি পাব। জব লোকেশ্যন অল ইণ্ডিয়া, এপ্লাই মোড অনলাইন মাধ্যমেৰে হ'ব। তাৰপিছত আপোনালোকৰ যি অইল ইণ্ডিয়া লিমিটেডত এপ্লাই কৰিবলৈ আপোনালোকৰ যি কোৱালিফিকেশ্যন ডিটেইলছ আপোনালোকে চাই ল'ব পাৰে। আপোনালোকে ইয়াত দিয়া আছে পোষ্ট নেম এণ্ড কোৱালিফিকেশ্যন, ছুপাৰিনটেণ্ডিং ইঞ্জিনিয়াৰ প্ৰডাকশ্যনৰ কাৰণে আপোনালোকে কোৱালিফিকেশ্যন বিচাৰিছে ডিগ্ৰী এণ্ড গ্ৰেজুৱেশ্যন, পোষ্ট গ্ৰেজুৱেশ্যন বিচাৰিছে। তাৰপিছত আপোনালোকৰ ছিনিয়ৰ অফিচাৰ কেমিকেলৰ কাৰণে পোষ্ট গ্ৰেজুৱেশ্যন বিচাৰিছে। ছিনিয়ৰ অফিচাৰ কেমিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে ডিগ্ৰী ইন কেমিকেল ইঞ্জিনিয়াৰিং বিচাৰিছে। ছিনিয়ৰ অফিচাৰ চিভিলৰ কাৰণে আপোনালোকৰ ডিগ্ৰী ইন চিভিল ইঞ্জিনিয়াৰিং বিচাৰিছে। ছিনিয়ৰ অফিচাৰ ইলেক্ট্ৰিকেলৰ কাৰণে আপোনালোকৰ ডিগ্ৰী ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বিচাৰিছে। ছিনিয়ৰ অফিচাৰ পেট্ৰলিয়ামৰ কাৰণে আপোনালোকৰ ডিগ্ৰী ইন পেট্ৰলিয়াম ইঞ্জিনিয়াৰিং বিচাৰিছে। তাৰপিছত আপোনালোকৰ যি ছিনিয়ৰ একাউণ্টছ অফিচাৰ, ছিনিয়ৰ ইণ্টাৰনেল অডিটৰ কাৰণে আপোনালোকে CA এণ্ড CMA পাছ বিচাৰিছে। তাৰপিছত আপোনালোকৰ ছিনিয়ৰ অফিচাৰ IT কাৰণে আপোনালোকৰ ডিগ্ৰী ইন কম্পিউটাৰ ছায়েন্স IT ইঞ্জিনিয়াৰিং বিচাৰিছে। ছিনিয়ৰ অফিচাৰ মেকানিকেল কাৰণে আপোনালোকৰ ডিগ্ৰী ইন মেকানিকেল ইঞ্জিনিয়াৰিং বিচাৰিছে। তাৰপিছত আপোনালোকৰ ছিনিয়ৰ অফিচাৰ ফায়াৰ এণ্ড ছেফটিৰ কাৰণে ডিগ্ৰী ইন ফায়াৰ এণ্ড ছেফটি ইঞ্জিনিয়াৰিং ফায়াৰ ইঞ্জিনিয়াৰিং বিচাৰিছে। তাৰপিছত আপোনালোকৰ ছিনিয়ৰ অফিচাৰ পাব্লিক এফেয়াৰ্ছৰ কাৰণে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেশ্যন এণ্ড ছ'চিয়েল ৱৰ্ক বিচাৰিছে। তাৰপিছত আপোনালোকৰ ছিনিয়ৰ অফিচাৰ HSE কাৰণে আপোনালোকৰ ডিগ্ৰী BE অৰ BTech মাষ্টাৰ ডিগ্ৰী বিচাৰিছে। তাৰপিছত আপোনালোকৰ ছিনিয়ৰ অফিচাৰ জিঅ' ফিজিক্সৰ কাৰণে আপোনালোকৰ যি বিচাৰিছে পোষ্ট গ্ৰেজুৱেশ্যন বিচাৰিছে। তাৰপিছত আপোনালোকৰ যি ছিনিয়ৰ অফিচাৰ জিঅ'লজিৰ কাৰণে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেশ্যন বিচাৰিছে। তাৰপিছত আপোনালোকৰ ছিনিয়ৰ অফিচাৰ লিগেল লেণ্ডৰ কাৰণে আপোনালোকৰ ডিগ্ৰী ইন ল' LLB বিচাৰিছে। তাৰপিছত আপোনালোকৰ ছিনিয়ৰ অফিচাৰ HR কাৰণে আপোনালোকে MBA পোষ্ট গ্ৰেজুৱেশ্যন বিচাৰিছে। তাৰপিছত আপোনালোকৰ ছিনিয়ৰ অফিচাৰ ছিকিউৰিটিৰ কাৰণে আপোনালোকে গ্ৰেজুৱেশ্যন বিচাৰিছে। তাৰপিছত আপোনালোকৰ ছিনিয়ৰ অফিচাৰ কোম্পানী ছিকিউৰিটিৰ কাৰণে আপোনালোকৰ CS বিচাৰিছে। তাৰপিছত আপোনালোকে ছিনিয়ৰ অফিচাৰ ইলেক্ট্ৰিকেল এণ্ড কমিউনিকেশ্যনৰ কাৰণে আপোনালোকৰ ডিগ্ৰী ইন ECE ইলেক্ট্ৰনিক এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং বিচাৰিছে। তাৰপিছত আপোনালোকৰ হিন্দী অফিচিয়েল লেংগুৱেজৰ কাৰণে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেশ্যন বিচাৰিছে। তাৰপিছত আপোনালোকৰ অইল ইণ্ডিয়া ভেকেঞ্চি এণ্ড এজ লিমিট ডিটেইলছ আপোনালোকে চাব পাৰে, পোষ্ট নেম এণ্ড এজ লিমিট। তাৰপিছত আপোনালোকৰ ইয়াত ছুপাৰিনটেণ্ডিং ইঞ্জিনিয়াৰ কাৰণে আপোনালোকৰ 3টা পোষ্ট আছে। ইয়াত আপোনালোকৰ 32 বছৰৰ বয়স বিচাৰিছে। ছিনিয়ৰ অফিচাৰ কেমিকেলৰ কাৰণে 6টা পোষ্ট আছে। ইয়াত আপোনালোকৰ 29 বছৰ বিচাৰিছে। তাৰপিছত আপোনালোকৰ ছিনিয়ৰ অফিচাৰ কেমিকেল কাৰণে আপোনালোকৰ 6টা পোষ্ট আছে। তাৰপিছত আপোনালোকৰ ছিনিয়ৰ অফিচাৰ চিভিলৰ কাৰণে 5টা পোষ্ট আছে। তাৰপিছত আপোনালোকৰ ছিনিয়ৰ অফিচাৰ ইলেক্ট্ৰিকেলৰ কাৰণে 6টা পোষ্ট আছে। ছিনিয়ৰ অফিচাৰ পেট্ৰলিয়ামৰ কাৰণে 1টা পোষ্ট আছে। তাৰপিছত আপোনালোকৰ ছিনিয়ৰ একাউণ্টছ অফিচাৰ এণ্ড ছিনিয়ৰ ইণ্টাৰনেল অডিটৰ কাৰণে 5টা পোষ্ট আছে। আপোনালোকৰ 27 বছৰ বয়স বিচাৰিছে। তাৰপিছত আপোনালোকৰ ছিনিয়ৰ অফিচাৰ IT কাৰণে 3টা পোষ্ট আছে। তাৰপিছত আপোনালোকৰ ছিনিয়ৰ অফিচাৰ মেকানিকেলৰ কাৰণে 35টা পোষ্ট আছে। ছিনিয়ৰ অফিচাৰ ফায়াৰ এণ্ড ছেফটিৰ কাৰণে 1টা পোষ্ট আছে। ছিনিয়ৰ অফিচাৰ পাব্লিক এফেয়াৰ্ছৰ কাৰণে 2টা পোষ্ট আছে। ইয়াত আপোনালোকৰ 29 বিচাৰিছে বয়সটো। তাৰপিছত আপোনালোকৰ ছিনিয়ৰ অফিচাৰ HSE কাৰণে 1টা পোষ্ট আছে। ইয়াত আপোনালোকৰ 27 বছৰ বিচাৰিছে। তাৰপিছত আপোনালোকে ইয়াত এজ ৰিলেক্সেশ্যন পাব। জেনেৰেল কেণ্ডিডেটে 3 বছৰকৈ পাব আৰু SC ST কেণ্ডিডেটে 5 বছৰকৈ এজ ৰিলেক্সেশ্যন পোৱা যাব। তাৰপিছত আপোনালোকৰ যি এপ্লিকেশ্যন ফিজ ক'ব গ'লে আপোনালোকৰ
SC ST PWD EWS এক্স ছাৰ্ভিচমেনে কোনো ধৰণৰ ফিজ দিব দৰকাৰ নাই। তাৰপিছত আপোনালোকৰ জেনেৰেল কেণ্ডিডেটবোৰে 500 টকাকৈ যি আপোনালোকৰ ফিজ দিব লাগিব অনলাইন কৰোঁতে। তাৰ পে'মেণ্ট মোড অনলাইন মাধ্যমে হ'ব। তাৰপিছত আপোনালোকৰ ইয়াত ইম্পৰ্টেণ্ট ডেটছ দিয়া আছে, আপোনালোকে ভালদৰে চাই ল'ব। এপ্লাই অনলাইন 26 আগষ্ট 2025 পৰা আপোনালোকৰ এপ্লাই অনলাইন চলি আছে আৰু ইয়াৰ লাষ্ট ডেট হ'ব 26 ছেপ্টেম্বৰ 2025 লাষ্ট ডেট। আৰু আপোনালোকৰ যি এক্সামটো 1 নৱেম্বৰ 2025 ষ্টাৰ্ট হ'ব CBT আণ্ডাৰত। আৰু যদি আপোনালোকে এই পদবোৰ কাৰণে এপ্লাই কৰিবলৈ মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে ধুনীয়াকৈ গৈ এপ্লাইবোৰ কৰি ল'ব। থেংক ইউ গাইজ ভিডিঅ'টো